নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনতেই হওক বা গৰমৰ দিনবোৰতেই হওক কুকুৰাবোৰৰ মাজত এটা সমস্যা দেখিবলৈ পোৱা যায় আৰু সেইটো হৈছে কুকুৰাবোৰে হঠাৎ দানা পানী খোৱা কম কৰি দিয়ে বা দানা পানী খোৱা বন্ধ কৰি দিয়ে। কুকুৰাবোৰৰ মাজত এই সমস্যাটো কিহৰ কাৰণে দেখিবলৈ পোৱা যায় আৰু ইয়াৰ চিকিৎসা কি সেই বিষয়ে আমি আপোনালোকক এই ভিডিঅ'টোত জনাম। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালদৰে চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো বজাই দিব। চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰে যে হঠাৎ দানা পানী খোৱা কম কৰি দিয়ে বা দানা পানী খোৱা যে বন্ধ কৰি দিয়ে তাৰ বহুতো কাৰণ আছে। প্ৰথম কাৰণটো হ'ল যদি কুকুৰাবোৰ কিবা বেমাৰত আক্ৰান্ত হৈ থাকে তেতিয়াও কুকুৰাবোৰে হঠাৎ দানা পানী খোৱা কম কৰি দিয়ে আৰু যদি কিবা বেমাৰত আক্ৰান্ত হৈ কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিছে তেনেহ'লে কুকুৰাবোৰে একে ঠাইতে থাকে, কুকুৰাবোৰে জুপুকা মাৰি থাকে আৰু যদি এই লক্ষণসমূহ কুকুৰাবোৰৰ মাজত আপোনালোকে দেখা পায় তেনেহ'লে আপোনালোকে নিশ্চিত হৈ যাওক যে কুকুৰাবোৰক কিবা বেমাৰে আক্ৰমণ কৰিছে আৰু সেইকাৰণে কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিছে। আৰু কুকুৰাবোৰে যদি কিবা বেমাৰত আক্ৰান্ত হৈ দানা পানী খোৱা কম কৰি দিছে তেনেহ'লে সিহঁতক আপোনালোকে অতি সোনকালে চিকিৎসা কৰিব লাগিব আৰু কুকুৰাবোৰৰ বেমাৰ ভাল কৰিবৰ কাৰণে আপোনালোকে সিহঁতক এণ্টিবায়'টিক দিব লাগিব। আপোনালোকে লিগজেন পাউডাৰ এণ্টিবায়'টিকো সিহঁতক দিব পাৰে নাইবা ৰেষ্ট্ৰিকেল এণ্টিবায়'টিকো সিহঁতক দিব পাৰে। আপোনালোকে যিটো এণ্টিবায়'টিক কুকুৰাবোৰক দিব সেইটো এণ্টিবায়'টিক একেৰাহে 3 দিন বা 4 দিন দিনত এবাৰ পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব আৰু কেতিয়াও কেৱল এণ্টিবায়'টিক কুকুৰাবোৰক নিদিব, এণ্টিবায়'টিকৰ লগত বি কমপ্লেক্স ভিটামিন মিহলি কৰিহে সিহঁতক খাবলৈ দিব। আৰু যেতিয়া এণ্টিবায়'টিকৰ কোৰ্চটো সম্পূৰ্ণ হ'ব তাৰ পাছত একেৰাহে 3 দিন দিনত এবাৰ ৰাতিপুৱা খালী পেটত কুকুৰাবোৰক লিভাৰ টনিক খাবলৈ দিব। আপোনালোকে ব্ৰুটন লিভাৰ টনিকটো সিহঁতক দিব পাৰে আৰু যেতিয়া আপোনালোকে লিভাৰ টনিক একেৰাহে 3 দিন দিনত এবাৰ ৰাতিপুৱা খালী পেটত কুকুৰাবোৰক দি দিব তাৰ পাছৰ পৰা কুকুৰাবোৰে বৰ সুন্দৰকৈ দানা পানী খোৱা আৰম্ভ কৰিব। কুকুৰাবোৰে যে হঠাৎ দানা পানী খোৱা কম কৰি দিয়ে বা দানা পানী খোৱা যে বন্ধ কৰি দিয়ে তাৰ দ্বিতীয় কাৰণটো হ'ল যে যদি কুকুৰাবোৰৰ ডাইজেশ্যন ছিষ্টেম বেয়া হয় বা যদি কুকুৰাবোৰে খোৱা খাদ্য ভালকৈ হজম কৰিব নোৱাৰে। চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰৰ যে ডাইজেশ্যন ছিষ্টেম বেয়া হয় তাৰ বহুতো কাৰণ আছে। প্ৰথম কাৰণটো হ'ল যদি কুকুৰাবোৰক আপোনালোকে ম্যাদ উকলি যোৱা দানা খাবলৈ দিয়ে বা যদি বেয়া কোৱালিটিৰ দানা খাবলৈ দিয়ে তেতিয়াও কুকুৰাবোৰৰ ডাইজেশ্যন ছিষ্টেম বেয়া হয় আৰু দ্বিতীয়তে যদি কুকুৰাবোৰক আপোনালোকে জোখতকৈ বেছি এণ্টিবায়'টিক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰে খোৱা খাদ্য ভালকৈ হজম কৰিব পাৰিছে নে নাই সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে কাম এটা কৰিব লাগিব। কুকুৰাবোৰৰ কিবা বেমাৰ হৈছে নেকি সেইটো আপোনালোকে পৰীক্ষা কৰিব লাগিব। যদি কুকুৰাবোৰ সুস্থ থাকে আৰু তাৰ পাছতো যদি কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিয়ে তেনেহ'লে আপোনালোকে কাম এটা কৰিব লাগিব। কুকুৰাবোৰৰ য'ত দানাখিনি জমা হয় মানে খোৱা খাদ্যখিনি য'ত জমা হয় তাত এবাৰ আপুনি লাৰি চাব আৰু যদি তাত দানাখিনি জমা হৈ থাকে তেতিয়া আপোনালোকে নিশ্চিত হৈ যাব যে কুকুৰাবোৰে খোৱা খাদ্য হজম কৰিব পৰা নাই। তেতিয়া আপোনালোকে তাৰ চিকিৎসা আৰম্ভ কৰি দিব লাগিব। আপোনালোকে দুই ধৰণেৰে কুকুৰাবোৰক চিকিৎসা কৰিব পাৰে। প্ৰথমটো হৈছে আপোনালোকে ভেটেনেৰী দোকানত যাব আৰু ভেটেনেৰী দোকানীজনক ক'ব যে কুকুৰাবোৰ সুস্থ আছে কিন্তু তথাপিতো কুকুৰাবোৰে ভালকৈ দানা পানী খোৱা নাই তাৰ কাৰণে এটা দৰৱ দিয়ক বুলি। আৰু ভেটেনেৰী দোকানীজনে যেতিয়া আপোনালোকে এটা দৰৱ দিব সেই দৰৱটো কুকুৰাবোৰক কেনেকৈ খুৱাব লাগে সেই বিষয়ে আপোনালোকে সুধিব আৰু তাৰ পাছত সেই দৰৱটো আনি কুকুৰাবোৰক খাবলৈ দিব। আৰু দ্বিতীয়তে কুকুৰাবোৰক প্ৰাকৃতিক চিকিৎসা কৰিও আপোনালোকে এই সমস্যাটো ঠিক কৰিব পাৰে। তাৰ কাৰণে আপোনালোকক প্ৰয়োজন হ'ব প্ৰায় 2ৰ পৰা 3 চামুচ আজৱাইন, যাক অসমীয়াত জনিগুটি বুলি কোৱা হয়। আপোনালোকে প্ৰায় 2ৰ পৰা 3 চামুচ জনিগুটি ল'ব আৰু লগতে আপোনালোকে ল'ব লাগিব 10ৰ পৰা 12 গ্ৰাম কেঁচা আদা। কেঁচা আদাখিনি পিছাৰ পাছত 10ৰ পৰা 12 গ্ৰাম হ'ব লাগিব আৰু তাৰ পাছত আপোনালোকে ল'ব লাগিব প্ৰায় 1ৰ পৰা 2 চামুচ ক'লা নিমখ আৰু এই গোটেইখিনি বস্তু আপোনালোকে প্ৰায় 1ৰ পৰা 1.5 লিটাৰ পানীত ভালকৈ উতলাব লাগিব আৰু যেতিয়া সম্পূৰ্ণকৈ উতলি যাব তাৰ পাছত আপোনালোকে পানীখিনি অলপ সময় ঠাণ্ডা কৰিব লাগিব আৰু যেতিয়া পানীখিনি ঠাণ্ডা হৈ যাব তাত আৰু অলপমান পানী মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব লাগিব। এইটো যদি আপোনালোকে একেৰাহে 3 দিন বা 4 দিন দিনত এবাৰ কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ ডাইজেশ্যন ছিষ্টেম ভাল হৈ যায়, লগতে কুকুৰাবোৰৰ খোৱা খাদ্যও হজম হ'বলৈ ধৰে। বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আমি আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।